Hello guys, welcome to Dolly's vlog. আজি মই আপোনালোকৰ ওচৰত এটি ট্ৰেভেল ভিডিঅ' লৈ আহিছো যেটো মই মাৰ্চ মাহতে গৈছিলো কাজিৰঙালৈ তাতে মই কিছুমান শুট কৰিছিলো যেহেতু মই ক্যামেৰা ফ্ৰেন্ডলি এতিয়ালৈ হোৱা নাই মানে মই বাহিৰত এতিয়ালৈ ক্যামেৰা ফ্ৰেন্ডলি হোৱা নাই ভিতৰত যি হলো মই অলপ কৰি ল'ব পাৰো কিন্তু বাহিৰত গলে মই মানে এতিয়াও ভালকৈ শুট কৰিব পৰা হোৱা নাই সেইবাবে মই যিখিনি শুট কৰিছো সেইখিনি আপোনালোকৰ ওচৰত আগবঢ়াম কিবা যদি ভুল ত্ৰুটি হয় আপোনালোকে যাতে মোক ক্ষমা কৰে বলক এতিয়া ভিডিঅ'টো লৈ যাও এয়া কাজিৰঙালৈ যোৱাৰ সময়ত মই লোৱা কিছুমান ভিডিঅ' ক্লিপ আৰু মই কাজিৰঙালৈ মোৰ মাহী মহা আৰু ভাইটি দুজনৰ লগত গৈছো আৰু লগত মহাৰ ফ্ৰেণ্ড আৰু তেওঁৰ ফেমিলি গৈছিলে কাজিৰঙালৈ গৈ থাকোঁতে আমাৰ ইমানেই ভাগৰ লাগিলে যে মই ভিডিঅ' ল'বলৈ পাহৰি গ'লোঁ ভিডিঅ' প্ৰায় লোৱা নহ'লেই মোৰ যোৱা ভিডিঅ'খিনি আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা কৰিব তাত গৈ অলপ ৰেষ্ট কৰাৰ পাছত আমাৰ ধ্যানে এটি গান শুনাইছিলে তাৰে এটি সৰু ক্লিপ আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ এয়া ৰাতিপুৱা প্ৰায় 6:30 মান বজাত আমি জীৱ জন্তু চাবলৈ ওলাইছিলোঁ আমি চেণ্ট্ৰেল ৰেঞ্জত গৈছিলোঁ যিটো কহৰাত আছিলে আমি তালৈকে গৈছিলোঁ আৰু জীপখনৰ প্ৰায় 2900 টকা লৈছিলে আমি 5 জন আছিলোঁ আৰু এটি সৰু কেমেৰা আছিলে বাবে প্ৰায় 2900 টকা লৈছিলে বলক এতিয়া আমাৰ লগত আপোনালোকেও চাব আমিনো কি দেখা পাওঁ ইমান মৰম লগা হৰিণা দুজনী হয়নে কাজিৰঙাৰ চিনেৰীবোৰ মোৰ প্ৰায়ে ভাল লাগিছিলে বহুত ধুনীয়া হয় তাত জীৱ জন্তু দেখা পাওঁ নাপাওঁ সেইটো ডাঙৰ কথা নহয় কিন্তু তাত গৈ মোৰ ইমানেই ভাল লাগিছিলে তাৰ প্ৰাকৃতিক সৌন্দৰ্য খুবেই ধুনীয়া বহুত ভাল লাগিছিলে তাত গৈ
এয়া আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড়। যিহেতু এশিঙীয়া গড় অকল আমাৰ অসমতে দেখা পোৱা যায়, সেইবাবে গড়ৰ সুৰক্ষা প্ৰদান কৰাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। আৰু চোৰাং চিকাৰীসকলকো অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে গড় হত্যা কৰাটো বন্ধ কৰে আৰু তাৰ সলনি গড়ৰ সুৰক্ষা প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰে। এয়াই আছিলে মোৰ কাজিৰঙাৰ ভিডিঅ'। বিশেষ একো দেখাব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। কিন্তু কাজিৰঙা খুবেই ধুনীয়া, তাৰে প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া হয়। আপোনালোকে যদি যোৱা নাই, গ'লে নিশ্চয় ভাল পাব। আৰু কাজিৰঙালৈ মোক মাহী আৰু মহাই নিয়াৰ বাবে তেওঁলোককো ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'ৰ যোগেদি। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ বাই বাই।